তোমাৰ চেনেলটোৰ নাম কি আছিলে? নীল অনামিকা। নীল অনামিকা হয়। নামৰ এটা ইউটিউব চেনেল আছে। তোমালোকে চাবা, লাইক এণ্ড শ্বেয়াৰ কৰিবা। তোমালোকৰ লগৰীয়াই নহয় জানো দেখি। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকৰ কি খবৰ গাইজ? মোৰতো ভালেই আছে। আজি আপোনালোকক মই এজন বিশেষ মানুহক লগ কৰাই দিব বিচাৰিছোঁ। টিকটক ককা বুলি ক'লেতো চবেই চিনি পাব। একচুৱেলি তেওঁ ঘৰতে আছিলোঁ, আমি ফোন কৰিছিলোঁ, আমাক মাতিছে। তো গৈ আছোঁ, আপোনালোকে ফুল ভিডিঅ'টো চাই থাকক, অকণো স্কিপ নকৰিব কিন্তু দেই। কৰিলে বহুত বেয়া পাম কিন্তু। লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু সকলোৱে ভিডিঅ'টো চাই থাকিব। তো এনজয় কৰি থাকক, আমি দেখাই যাম। তো ফাইনেলি আমি টিকটক ককা ঘৰৰ পদূলি মুখৰ আগতে আছোঁ। এতিয়া যাম ভিতৰলৈ, মাতিছে যিহেতু ককাক লগ কৰিম, বহুত ভাল লাগিব আৰু বহুত ফূৰ্তি কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, অকণো স্কিপ নকৰিব। আপোনালোকক লগতে দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো, পূৰা এনজয় কৰিব। তো ফাইনেলি আমি টিকটক ককা ঘৰত উপস্থিত হ'লোহি। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। তো ফাইনেলি এতিয়া আমি খুৰাক লগ পালোঁ। বৰ্তমান খুৰাৰ লগত কথা বতৰাও অলপ পাতিলোঁ। তো আপোনালোককো চিনাকি কৰাই দিম বাৰু, মহিন খুৰা হয়, টিকটক ককা বুলি কৈছিলোঁ। তো চবেতো চিনি পায়ে, সকলোৱে তেওঁ ভিডিঅ' চাই বহুত থাকিলে ফূৰ্তি পায়, আৰু আমিওতো চায়ে আহিছোঁ দেই, বহুত ভাল লাগে ককাজনক। আপোনালোকে সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব, আমি কথা বতৰা পাতিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, ফুল এনজয় কৰিব। তো এতিয়া আমি বৰ্তমান ভিতৰলৈ যাওঁ, খুৰাৰ লগত কথা বতৰা পাতিম, খুৰাৰ বিষয়েও অলপ জানিব আপোনালোকে। খুৰাক সুধিম বাৰু, খুৰাই জনাব আপোনালোকক। তো ভিডিঅ'টো চাই থাকক, আপোনালোকে স্কিপ নকৰিব অলপ। আমাৰ খুৰাক চাওক, চবেতো চিনি পায়। নমস্কাৰ নমস্কাৰ, সকলোৰে চিনাকি আহিছে ভতিজাহঁত, খুৰা মোৰ বহুত মৰমৰ হয়, বহুত ভাল লাগে ভিডিঅ'বোৰ চাইও। আপোনালোকেও চবেতো ভাল পায়ে ভিডিঅ'বোৰ, আৰু খুৰাৰ বিষয়ে খুৰাই জনাব অলপমান। ঠিক আছে ঠিক আছে। তোমালোক আহিছা এতিয়া ভিডিঅ' এটা বনাম বুলি আহিছে ন, তোমালোকে বনাওঁ বুলি কৈছোঁ বেয়া হ'ব। এতিয়া এতিয়াতো আমাৰ ফাৰ্ম বনৰ পৰা অভিযোগৰ গুচি আহিলোঁ, অভিযোগৰ পৰা আহি এতিয়াতো টাইম হ'ল বাৰু। ঠিক আছে, এইবিলাক আহিছে। তুমি ক'ৰ পৰা আহিছিলা? নাৰায়ণপুৰ। নাৰায়ণপুৰৰ ভণ্টি, তেওঁ ব্লগ বনায়, তোমালোকে চাবা, লাইক এণ্ড শ্বেয়াৰ কৰিবা, তোমালোকৰ লগৰীয়াই হয়, আৰু তোমালোকে চাবা বুলিতো ভিডিঅ'বিলাক বনাই ন। আপোনাৰ বিষয়ে অলপ কৈ দিয়ক। মোৰ বিষয়েতো কি ক'ম এতিয়া, আগতে ক'ত পঢ়িছিল, সৰু কালৰ কথা আহিলে বাৰু। ঠিক আছে, এই সৰুতে মই বৰ্তমান য'ত বাস কৰি আছোঁ, এইটোৱে মোৰ আচল জেগা নাছিল, এতিয়া আচল জেগা হৈ পৰিব। এইটোৱে আগতে আমি দৌৰিত আছিলোঁ, বেলেগ জেগাত আছিলোঁ, এতিয়া সোৱণশিৰি বুলি জেগা এইটো আছিলে, তাত আমি বাস কৰিছিলোঁ। তাত এতিয়া মোৰ শৈশৱ কাল তাতে গ'ল, অকণ তোমালোকৰ সময়ত মই তাতে আছিলোঁ। তাৰপিছত তাত নদীয়া মাটিবিলাক লৈ যোৱাৰ কাৰণে এতিয়া আমি এই জেগা গুচি আহিলোঁ, আৰু তাত থাকোঁতে মই হাই ছেকেণ্ডেৰী পাছ কৰি আহিছিলোঁ। তাৰপিছত এই লখিমপুৰ কলেজৰ পৰা মোৰ ডিগ্ৰী কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ কাৰণে চাকৰিটো পালে, চাকৰিটো পাই আছে এয়া। আৰু এতিয়া নাতি পুতি হৈ বিয়া হ'ব পাৰিলোঁ। নাতি হয় ন? নাতিক মই সুধিলোঁ নামটো, ঠিক হ'লে বাৰু। স্কুলখনৰ নাম সুধিলোঁ, কিহত পঢ়ি আছে তেখেতক সুধিলোঁ। নাই তাৰ 3 বছৰ হৈছে, স্কুললৈ দিলোঁ, মোৰ লগতে গুচি আহে, 2-3 দিন দিলোঁ। তাই মই ক'লো এতিয়া আকৌ নোযোৱা সময় হ'লে নিজে যাবি। নাই কৰা, তাক মই সুধিলোঁ কোন স্কুলত পঢ়িছা, তেতিয়া কি কৈছে এইখন। নামটো নাজানে।
মানুহে হ'বলৈ বোলে 3.5 বছৰ হৈছে খাই আৰু গুণ্ডা মহা গুণ্ডা তাৰ মচন চোৱা মাক নাথাকে ঘৰত চুলি নাকাটে চুলি দুমান হৈছিলে তাৰপৰা আজি তাক গুলি লগাই চুলি কটালো নে খুৰা আপোনাৰ হবি কিনো মই এতিয়া মেডিকেলত কৰোঁ আৰু 2.5 বছৰমান আছে তাৰপিছত আৰু আপোনাৰ ফেমিলি মোৰ ফেমিলি ঘৰত ল'ৰাটো আৰু মই আৰু ছোৱালীজনী আছিলে এয়া ইয়াৰ মাকৰ বিয়া দিলোৱেই মাক বৰ ডিউটি কৰিবলৈ ল'ৰাত থাকিবলৈ জেগা নাই যাওঁ মোৰ লগত থৈ যায় আমাৰ ঘৰত থকা আদিয়ে ৰাখি নাপাওঁ আৰু সৰুজনী ছোৱালীও তাইও নাৰ্ছ কৰি আছে এটা তেজপুৰত থাকে আৰু ল'ৰা এটা আছে মাক আৰু মই বৰ্তমান 3টা থাকোঁ বাছ কৰি এনে আপোনাৰ বৰ্তমান ল'ৰাই কি কৰে ল'ৰাইনো কি কৰে হয়তো গুলঙা পৰুৱা চাকৰি দিলে নাই একো নাই এইটো হাৰিবলগীয়া কথা নহয় বাৰু নাই আজিকালিতো চাকৰি কৰি দেখিছে বি এ পাছ কৰি আছে বি এ পাছ কৰিলে উত্তৰ বিদ্যাবিলাক মাৰিছে বাকীবিলাক পাছ কৰে আপোনাৰ লগত কথা পাতি ভাল লাগিছে আৰু এনে আপুনি কিছুমান গান গাই বুলি কোৱা শুনিছো গান গাই আৰু ভিডিঅ' কিছুমান কৰে তাত আমি ভাল লাগে দেখিবলৈ আপোনাৰ লাইকো কৰোঁ আপোনাৰ কাহিনীটা হ'ল কি মই সৰুৰ পৰা গান শুনি ভাল পাওঁ অকণমান তাৰলৈ খুব মাত যায় খুব শিকিলেও মোক এই কিয় ইমান হেৰি উৎপতীয়া বুলি তাৰমানে এই মোৰ লগত এই নাতিটো উঠিলে আগতে মই তোমালোকে যেনে কথা পাতিছা মই হুবহু তোমাৰ মাতটো উলিয়াই তোমাৰ লগত কথা পাতিব পাৰোঁ আগতে ভইচ চেঞ্জ কৰিব পাৰে এতিয়াও ভইচটো চেঞ্জ নহয় এতিয়া কি হৈ গ'ল দাঁত নাইকিয়া হৈ গ'ল যে নাই আগতে আপুনি ভইচ চেঞ্জ কৰিব পাৰিছিলে ভইচ চেঞ্জ কৰি তুমি যেনেকৈ কথা কৈছা মই তেনেকৈ ক'ব পাৰোঁ এতিয়া আগতে বুঢ়া পানীবিলাক আমাৰ ঘৰত আহে নহয় কথা পাতে মোক যেতিয়া কথা পাতি দিওঁ মায়ে খুব ধৰিলোঁ মাৰিব পানী লগা কিবা কৰিব কি গান গাব আপোনাৰ ফেভাৰিট গান এটা গাই চাওক বাৰু অকণমান দেই গানটো মনত নাথাকে যিটো গান নিদিওঁ মই এইবোৰ গাই থাকিলে ইয়াত চবে কয় বুঢ়া এটা গাতে মই মিচিকি হাঁহিৰে বেদনা গছকি মৃত্যু সাৱটি ললো জীৱন নামৰে মই নেদেখা ফুটাৰে মই জীৱন গামোচা বলো মই মিচিকি হাঁহিৰে বেদনা গছকি মৃত্যু সাৱটি ললো ভাল লাগিছে আপুনি যে ইমান আপোনাৰ এনে বয়স কিমান হৈছে বাৰু মোৰ 60 লাগো 60 ইয়াৰ্ছত যেন আপুনি ইমান ভালদৰে গান গাব পাৰিছে বহুত ভাল লাগিছে নাই এনেই মই সদায় ফূৰ্তিকে থাকোঁ সদায় আনন্দ কৰি থাকোঁ আনন্দ কৰি ভাল পাওঁ ফূৰ্তিকে হাঁহি মুখ দেখিলে মানুহ ভাল পাওঁ তাৰপিছত এতিয়া মোৰ মৰা মানুহৰ ঘৰলৈ যাবলৈ ভয় লগা হ'ল মৰা মানুহৰ ঘৰলৈ গ'লে সিহঁতক কিবা কথা এটা সুধিলে মুখত কথা কৈছে যেতিয়া ক'ব মুখে হাঁহি উঠিলেই কয় বোলা মৰা ঘৰটো হাঁহিবলৈ আহিছোঁ সেইকাৰণে আজিকালি প্ৰায় যোৱাটোৱে কমাই দিছোঁ কি হৈ যায় মই হাঁহিটো মুখৰ আগতে থাকে কি কাৰণে মই নাজানো একচুৱেলি আপোনাৰ হাঁহিলে ভাল লাগে আৰু এটা কাহিনী তোমালোকক কওঁ সৰুৰ পৰা ডাঙৰ হ'ল মাত্ৰ এই বিহুতে মোৰ জ্বৰ হৈছিলে জ্বৰ মোক কি বস্তু মই চিনি নাপাওঁ তোমালোকৰ বয়সত মোৰতো জ্বৰ বেমাৰ একো বেমাৰেই মই নাজানো এতিয়া বুঢ়া হোৱাৰ কাৰণে নে কি নে সিদিনাখন জ্বৰ এনেকুৱাই হয় বুলি মই অনুমানহে কৰিছোঁ যে মই নিজে জ্বৰ হৈ পোৱা নাই মোৰ এই মাথাটো টিংকে বিষাইছিলে কাণখনে হুম ঘুম 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 কৰিছে আৰু চকু গুণবিলাক বিষাইছিলে এতিয়া সেয়াই জ্বৰ তেনেকেই জ্বৰ হয় মই নাজানো জ্বৰ এতিয়া মোৰ অনুভৱটো হৈছে যে জ্বৰ এনেকুৱাকৈ হয় তাৰপৰা টেবলেট দিলে তাৰপৰা মেডিকেলত থাকিয়ে নহয় ছাৰসকলে তেখেতসকলে ধুনীয়াকৈ টেবলেট দিলে মোক বোলে আপোনাৰ জ্বৰ বোলে কি হ'ল তাৰপিছত সেয়াই তেনেকৈ অকণমান ধেমালি উল্লা কৰি থাকোঁ ফূৰ্তি কৰি থাকোঁ হাঁহি মাতি থকা কাৰণে কিয়ে নে মোৰ তেনেকুৱা বেমাৰ নাই আপোনাৰ হাঁহি ধেমালি যদি থাকে তেতিয়া আপোনাৰ স্বাস্থ্যটো ঠিক থাকে হয় এতিয়া প্ৰায়বিলাক মানুহে মোৰ লগত মই দেখোঁ বহুত বেমাৰত ডায়েবেটিছ বা চুগাৰ বোলে কিবা কিবি বহুতত আছে আৰু গা অগ্নি ভংগীবিলাকে মোৰ গাটো মই যেনেকৈ ভাঙিব পাৰোঁ তোমালোকে যেনেকৈ ভাঙা এইবিলাক মোৰ অকণমান বহু নহ'ব পাৰে তথাপিতো মোৰ লয়া লাখবিলাক আছে এই মইতো বুঢ়া এতিয়া ন তোমালোকৰ ল'ৰা ছোৱালীকেইটা লয়া লাখটো কৰিলে ভাল লাগে মই যদি বুঢ়া মানুহটো লয়া লাখ এটা কৰোঁ আপুনি বুঢ়া বুলি ক'লে বেয়া লাগে
কাৰণ আপুনি এতিয়া যেনেকে কথা পাতি আছে ডেকা ল'ৰা-ছোৱালীৰ নিচিনা চামটো বিষয়ৰ নিচিনাই কথা পাতি আছে। নহয় মোৰ সকলোবিলাকে মোৰ চোৱা মোৰ আপোনাৰ শুনক আংগী ভংগী যোনবিলাক আপোনাৰ মনীয়া নিচিনাই লাগে হয় দেই। যেনে আপুনি বয়সস্থ বুলি বা বুঢ়া বুলি ক'লে বেয়া লাগে আমাৰ। নহয় যেতিয়া মই সকামতে চিনি যাম এতিয়া সকলোবোৰ ভকত বুলিয়েই কয় বুঢ়া বুলিয়ে কয় আৰু বহুতে মোক কমেণ্ট দিয়ে মই নাম কীৰ্তন কৰিব লগা মোক কৰিলে আৰে মই জানো পগলা নেকি আৰু মই নাম কীৰ্তন নকৰোঁ নেকি সন্ধিয়া লগাৰ লগে লগে কি গোসাঁই ঘৰত মই নোসোমাওঁ নেকি মই প্ৰাৰ্থনা নকৰোঁ নেকি এইবিলাক প্ৰায় মই কৰিয়ে থাকোঁ দেখোন আকৌ কয় বোলে শাস্ত্ৰ কৰিব লগা আৰে শাস্ত্ৰ এতিয়া মই যিমানখিনি এতিয়া ধৰি লোৱা আমি চাকৰিৰ কাৰণে আমি বিশেষ সুবিধা নাপাওঁ যিকণ সুবিধা পাওঁ নামঘৰলৈ যাবলৈ বা শাস্ত্ৰ শুনিবলৈ আমাৰতো প্ৰায়বিলাকে মুখস্থ আছে কিছুমান তাৰমানে যিখিনি আৰু সকলোবিলাক আছে বুলি নকওঁ যিমানখিনি পাৰোঁ সিমানখিনি আয়ত্ব কৰি থৈছিলোঁ যেতিয়া চাকৰিৰ পৰা অৱসৰ হ'ম তেতিয়াহে মই শাস্ত্ৰত বহিম ন এতিয়া মোৰ তাৰমানে এতিয়া দুটা চিন্তা এফালে হ'ল সমাজখনৰ চিন্তা এফালে হ'ল সেইখন সমাজৰ চিন্তা চাকৰি সমাজখনৰ তাৰমানে মোৰ বেছি প্ৰিয় তাৰমানে কি কাৰণে তাত মই বহুত ধৰণৰ মানুহ লগ পাই থাকোঁ মই তাৰমানে ডেইলি নতুন নতুন মানুহ মই লগ পাই থাকোঁ নতুন নতুন মানুহৰ চিনাকি হৈ থাকে আৰু ৰকম ৰকম বেমাৰীবিলাক কথা পাতি ভাল লাগে তেওঁবিলাকৰ লগত যিকোনো আকৌ সেইখন সমাজ এৰি আকৌ এখন সমাজলৈ যেতিয়া যাওঁ এইখন সমাজতো মই মানুহ লগ পাই যাওঁ এইখন সমাজত বেছিকৈ নিয়ম কানুন সঠিক নাজানো তাৰমানে মোৰ লগৰীয়া কিছুমানেতো সকাম খাই আছে তেখেতসকলে সম্পূৰ্ণ সকাম খায়ে থাকে গাঁৱত চাকৰি নকৰা কেইজনে যদি ধুনীয়াকৈ নিয়মবিলাক জানে তেওঁবিলাকৰ পৰাই নিয়ম কিছুমান শিকিছোঁ আৰু শিকিবলৈ শিকা সময়ত শিকা বয়সটো বহুত থাকে মানুহ মৰালৈকে চব কাম শিকিয়ে দিব পাৰি দেই যিদিনাখনলৈকে মৰা সেইদিনাখনলৈকে শিকিয়ে যাব পাৰি সেয়েহে মই এতিয়া ভিডিঅ'বিলাক বনাই থাকোঁ তোমালোকক চোৱা তোমালোকক আনন্দ কৰা ফূৰ্তি কৰা ন সেইকাৰণে মই হাঁহিবৰ কাৰণে জমনিৰ কাৰণে তোমালোকৰ ভিডিঅ'বিলাক দি থাকোঁ আৰু মোৰ যিবিলাক মই ভিডিঅ' দিওঁ এইবিলাক চব শুদ্ধ বুলি নাভাবিবা এইবিলাক আজিকালি নিয়ম কানুন হ'ল ন আনন্দ মানুহৰ আনন্দটো লিখিব নোৱাৰি নহয় জানো আনন্দত কোনো নিয়ম কানুন নাথাকে ফূৰ্তি আৰু মনৰ ফূৰ্তিটো নিয়ম কানুন থাকে জানো আজিকালি সেয়া দেখিছোঁ ক'ৰবাত বিহু নাচিবলৈ একদম নাচনি নিয়ম কানুন লাগিব তেতিয়াহে নাচিবগৈ পাৰে জুতি পেলালে চব বস্তুবিলাক আজিকালি তোমাৰ চেনেলটোৰ নাম কি আছিলে নীল অনামিকা নামৰ এটা ইউটিউব চেনেল আছে তোমালোকে চাবা লাইক এণ্ড শ্বেয়াৰ কৰিবা তোমালোকৰ লগৰীয়াই নহয় জানো দেখিছাই তোমালোকৰ লগৰীয়াই বনাইছে ভিডিঅ' কিছুমান বনাইছে তোমালোকৰ হাঁহিবৰ কাৰণে কিছুমান খোৰাক যোগান কৰিছে তোমালোকে চাবা এটা আনন্দ পাবা ফূৰ্তি পাবা আৰু লাইক এণ্ড শ্বেয়াৰ কৰিবা বুলি মোৰ ফালৰ বহুত ধন্যবাদ থাকিল দেই তোমালোকৰ এতিয়া খুৰা ঘৰত আমাক চাহ দিছে চাহটো খাই লওঁগৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকক আমি চাহ তাহ খাই পেলাই আৰু দেখাম বাৰু খুৰাক তো আমাৰ খুৰা ঘৰত এয়া চাহ দিছে এতিয়া চাহ খাইছোঁ খুৰা বহি আছে কাষতে ঠিক আছে চাহটো খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো শেষলৈকে চাবা তেওঁ ধুনীয়া ব্লগ বনাবলৈ আহিছে ধুনীয়া ব্লগ বনাই দিব তোমালোকে হাঁহি খোৰাক শিকাব পৰা কিছুমান ব্লগ দিব তোমালোক শেষলৈকে চাব বুলি আশা থাকিল দেই শেষলৈকে আৰু খুৰাৰ লগত ৰিলছো বনোৱা হৈছে ধুনীয়াকৈ তোমালোকে চাবা আৰু হাঁহি খোৰাক দিব পৰা